নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ জলফাই আচাৰ। আৰু জলফাইখিনি ধুই মেলি মই ধুনীয়াকৈ বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত মই এয়া দেখিছে যি ঠাৰিকেইডাল থাকে সেইকেইডাল মই এৰুৱাই ল'লোঁ। এৰুৱাই লোৱাৰ পিছতে মই ইয়াতে সানিম অকণমান হালধি, যিহেতুকে বইল কৰোঁতে মই নিমখ দিছিলোঁ সেইকাৰণে নিমখ নিদিওঁ। আৰু হালধিখিনি সানি মই ধুনীয়াকৈ ৰ'দত দি ল'ম, কাঢ়া ৰ'দত হ'বলৈ দিম। সেয়া হালধিখিনি সানাৰ পিছত মই ৰ'দৰ পৰা আনিলোঁ এটা ৰ'দ দিলোঁ, যিহেতুকে বেছি ৰ'দ নাই দিয়া, নহ'লে শুকাই যাব। আৰু এইফালে চাওক, মছলাৰ কাৰণে মই কি লৈছোঁ: গোটা ধনিয়া আৰু জনি গুটি, গোটা জিৰা আৰু সৰিয়হ, তেজপাত আৰু শুকান জলকীয়া। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ কেৰাহী এখন গৰম হ'বলৈ দিলোঁ। মই এতিয়া গোটেইখিনি মই ভালকৈ ভাজি ল'ম। ভালকৈ মানে আধা ভাজা কৰিম, নহ'লে চেণ্টটো গুচি যায়গৈ। সেইকাৰণে বেছিকৈ আপোনালোকে নাভাজিব। আৰু মই লগতে অকণমান নিমখো দি দিছোঁ। নিমখখিনি মই ভাজি লৈছোঁ, যিহেতুকে বইল কৰোঁতে অলপ নিমখ দিছিলোঁ। আৰু আচাৰত যিহেতুকে নিমখটো সৰহকৈ লাগে, সেইকাৰণে মছলাটো অকণমান নিমখ মই ভাজি লৈছোঁ। নিমখটো ভাজি ল'লে ভাল, যিহেতুকে নিমখত পানী থাকে, সেইকাৰণে ভাজি লৈ পেলাই দিয়াটো ভাল। সেইকাৰণে আপোনালোকে নিমখটো মছলাৰ লগতে এনেকৈ দি দিব, নহ'লে এক্সট্ৰাকৈ ভাজি পেলাই আপোনালোকে দিব পাৰে। আৰু মছলাখিনি এনেকৈ আপোনালোকে অকণমান ফুটিবলৈ দিব। অকণমান ফুটাৰ পিছতে এয়া মোৰ মছলাখিনি ভজা যিহেতুকে হৈ গৈছে, এইখিনি মই অলপমান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এতিয়া এইখিনি মই নমাই লৈ মই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই মিক্সাৰত মাৰি ল'ম। এয়া বহলাই থৈছোঁ, অকণমান ঠাণ্ডা হওক। আৰু আনফালে মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি যিহেতুকে গৰম হ'বলৈ লাগে, মানে মই মিক্সাৰত মছলাখিনি পিচি লওঁগৈ। তেল গৰম হৈ থাকক। আৰু তেলখিনিও গৰম হৈ গ'ল ধুনীয়াকৈ। আৰু এয়া ৰ'দৰ পৰা অনা মই জলফাইখিনি এতিয়া তেলখিনিতে দি দিম। আৰু এইফালে দেখিছেনে, মিক্সিটোত মই ধুনীয়াকৈ মছলাখিনিও পিচি ল'লোঁ। গোটেইখিনি জলফাই মই এতিয়া দি দিম। এনেকৈ লৈ ল'ব। অকণমান লৰাই দিলোঁ। মই ইয়াতে এতিয়া মছলাখিনি দি দিম। তেলৰ পৰিমাণটো আপোনালোকে সৰহকৈ দিব, কাৰণ আচাৰত তেলটো বেছিকৈ লাগে। ডুব খাই থাকিলে ভাল, তেতিয়া ভেঁকুৰে নধৰে। এয়া চাওক, মই এনেকৈ দিছোঁ। এনেকৈ দিব তেল। আৰু ইয়াতে মই এতিয়া দি দিম ভিনেগাৰ এক চামুচ দি দিম। আৰু আজি মোৰ জলফাই আচাৰ এয়া ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ ঘৰত বনাই ট্ৰাই কৰি চাব। কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।